গাইজ গুড মৰ্নিং ৱেলকাম টু মাই চেনেল পাঞ্জল পৰক আছাম সকলোকে স্বাগতম জনাইছোঁ মোৰ এদিন নতুন ভিডিঅ'লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এইকেইদিন কি হৈছে বতৰটো বহুত বেয়া বতৰটো বেয়া লগতে মোৰ গাটো বেয়া গাটো মানে দুদিন ভাল পাইছিলোঁ দুদিন ভাল পাই আকৌ দুদিন পৰি গ'ল এতিয়া বতৰটো বেয়া একদম ঠাণ্ডাত মানে চৰ্দিত অৱস্থা বেয়া হৈ গৈছে সেইকাৰণে ভিডিঅ' বনাব পৰা নাই মানে একো ঘৰৰ পৰা ওলাই যাব পৰা নাই গা অৱস্থা একদম বেয়া মানে ৰাতিপুৱাই অলপ খোজকাঢ়ি দিওঁ বুলি ভাবিছোঁ তেতিয়াহে গাটো ভাল লাগিব সেইকাৰণে ৰাস্তাটো চাওকচোন একদম আমাৰ ৰাস্তাৰ দুৰৱস্থা বহুত বেয়া এইফালে একদম পানী ডুঙা বৰষুণ এজাক দিলে মানে পানীয়ে হয় পকা ৰাস্তা নামতে অলপ খোজকাঢ়িবলৈ যাওঁ আপোনালোকেও চাই থাকক ভিডিঅ'টো আকৌ এইটো হৈছে আমাৰ ক্লাব হয় মানে ক্লাব ঘৰ ভাতগাছ মিলনজ্যোতি সংঘৰ এইটো ক্লাবতে আমি মানে যিকোনো মিটিং মাটাং কিবাকিবি মানে ল'ৰাবিলাকৰ যিকোনো বস্তু ইয়াত থোৱা হয় মানে সকলো কিবাকিবি মানে কামত ইয়াতে আমি পতা হয় তাৰপৰা এইফালে আমাৰ কাষতে ডাঙৰ ৰংঘমঞ্চ এটা আছে ইয়াত বিহু মেলা পতা হয় মানে কিবাকিবি ডাঙৰ অনুষ্ঠান হ'লে এইটো ঘৰতে পতা হয় আৰু সৰু অনুষ্ঠান হ'লে আমাৰ ক্লাবটোত পতা হয় মানে জেগাডোখৰ ধুনীয়া হয় একদম মানে পেণ্ডেল নকৰাকৈ মানে ধুনীয়াকৈ অনুষ্ঠান পাতিব পৰা যায় চাওকচোন ৰাতিপুৱাৰ পৰিৱেশ কিমান ধুনীয়া পথাৰৰ মাজৰ ৰাস্তা মই এইটো ৰাস্তা দি আহোঁৱে খোজকাঢ়িব ইমান ধুনীয়া চাওকচোন পৰিৱেশ এইফালে হাঁহ চৰি আছে ৰাতিপুৱাই যে শুই উঠি চৰাই মাতবিলাক শুনিলে মনটো বহুত ভাল লাগি যায় একদম মগজ ঠাণ্ডা কৰি দিয়ে বতাহ মাৰিছে তামাম ঠাণ্ডা ঠাণ্ডাত কঁপিহে আহিছোঁ আৰু শুই যাবগৈ নহ'লে চৰ্দি আকৌ বেছি হ'ব সেয়াই ন বতাহ মাৰি আছে বহুত বতাহ মাৰিছে আৰু এই গছডাল দেখিছে ন এইজোপা আহঁত গছ হয় এই আহঁত গছজোপা মানে বহুত আমি সৰুৰ পৰা বিহু গাওঁ এই গছজোপাতে আমি বিহু উৰুৱা মানে গামোচা বান্ধো ৰুমাল বান্ধো এই গছজোপা মানে সৰুৰ পৰা মানে বহুত ডাঙৰ মানে হ'লে গছজোপা এই কাৰেণ্ট ওপৰত যোৱাৰ কাৰণে কাটি দিলে আগটো এতিয়া তথাপিও মানে দেখিবলৈ গছজোপা ধুনীয়া হৈছে আৰু একদম জোপোহা হৈ গৈছে এই গছজোপা মানে আমি একদম জন্ম হোৱা বহুত আগৰ পৰাই আছে নেকি আমি মানে প্ৰায় বিহু হ'লে ইয়াতে মানে আমি বিহু সামৰণি পেলাওঁ ধুনীয়াকৈ গামোচা ৰুমাল বান্ধো আৰু গছত এইফালে এতিয়া আহিলোঁ কণ্ট্ৰলৰ দোকানত চাউল নিবলৈ আহিলোঁ চাউল নিওঁ তাৰপিছত আৰু কিবাকিবি ঘৰত কাম আছে কৰোঁগৈ আৰু ভিডিঅ'টো আগলৈ চাই থাকক আপোনালোকে সকলোৱে চাই থাকক এইফালে এতিয়া ঘৰত কাম কৰিব লাগিব এইফালে মাটি পেলাই আছে মাটি আহি আছে আৰু গাড়ী মাটি কাম কৰিব লাগিব এতিয়া এইফালে একদম চোতালখন অৱস্থা বেয়া কৰি দিছে খান্দি পিনে এতিয়া এইবিলাক মাটি চলাব লাগিব অলপ বাৰীখন দ হৈ আছে বাম কৰিব লাগিব ভিডিঅ'টো চাই থাকক মই সকলো দেখাই থাকিম আপোনালোকক এইফালে আমাৰ মাটি গাড়ী আহি পৰি আছেহি একদম জেগা নাইকিয়া হৈ গৈছে জেওৱা চেওৱা চব ভাঙি পঠিয়াইছে অৱস্থা বেয়া কৰি দিছে লাহে এতিয়া আজি নহ'ব আৰু কাইলৈৰ পৰা মাটি চলোৱা কাম হ'ব লগাব লাগিব দুজনমান হাজিৰা তাৰপাছত মাটিখিনিতো চোতালত পেলাই থৈ দিব নোৱাৰি ধুনীয়াকৈ য'ত মানে কামত লগাম ত'ত মাটিবিলাক নিব লাগিব তাৰপিছত এতিয়া গাড়ী আহি পেলাই আছে মই গাড়ী ভিডিঅ' কৰা নাই বাৰু কিনো ভিডিঅ' কৰিম আপোনালোকক মাটিখিনিকে দেখাইছোঁ আৰু ঘৰত মাটি পেলোৱা কাম হৈ গ'ল তাৰপাছত এতিয়া মই আহিলোঁ গৰু বিচাৰিবলৈ মাটি মানে আজি ট্ৰেক্টৰে মাটি পেলালে কাইলৈ পৰা মানে মাটিটো চলাব লাগিব তাৰপিছত ওচৰতে গাঁত এটা আছে সেইটো পুতিব লাগিব এতিয়া গৰু বিচাৰিবলৈ আহিলোঁ গৰুজনী কালিও ঘৰলৈ অহা নাই তাকে ক'ত গ'লো বিচাৰিবলৈ যাওঁতে ভিডিঅ' কৰি গৈ আছোঁ আৰু আপোনালোকে মানে মোৰ চেনেলটো সকলোৱে ভিডিঅ'বিলাক চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব অকণমান মৰম দিব আৰু ধেৰ নিদিলেও চেনেলটো খালি ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে তেতিয়া মোৰো মন যায় ভিডিঅ' বনাবলৈ আপোনালোকক মানে যি কৰোঁ দেখাবলৈ মন যায় আৰু যদি চাই ভাল পায় সকলোৱে ক'বচোন আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সকলোৱে চোন ইমান ডাঙৰ পথাৰখনত এইফালেও গৰু নাই এইফালেও নাই এইফালে যাব লাগিব এতিয়া এইফালে গৰু অলপ দেখিছোঁ এইটো চাইডে দেখিছোঁ এইবিলাক গৰু তাত চাওঁ তাত আছে নি চাওকচোন পথাৰখনৰ অৱস্থা এইফালে কোনোবাই জ্বলাই দিলে সেইদিনাখন বতৰটো একদম ভাল কৰা নাই বতৰটো মানে কি হয় ডাৱৰীয়া কৰি গৈ আছে এদিন ভাল দুদিন বেয়া
এইটো চাইডে নাই, এতিয়া বেলেগ এফালে যাব লাগিব। এইফালে এতিয়া গৰু দেখাই নাই তাৰমানে, কি চাওক এইফালে গৰু এইকেইটা নহয় বাৰু, বেলেগ চাইডে যাওঁ। দূৰ আহিলোঁ, এইখিনি গৰু এইখিনি দেখিছোঁ, এইখিনিতে থাকিব, নাথাকিলে বেলেগ চাইডে যাব লাগিব। ধৰিবই পৰা নাই, জুম কৰি দিলে মানে ধৰিব পৰা যায়, জুম কৰি চাইছোঁ নাই, ধৰিব পৰা নাই। নাই, বহুত দূৰ বিচাৰিলোঁ, গৰু দেখিবলৈ নাই, একদম ভাগৰ লাগি গৈছে খোজকাঢ়ি। গৰুজনী ক'ত সোমালে এতিয়া, লোকৰ ঘৰত ক'ৰবাত চুৰ কৰি থকা নাইতো। ভিডিঅ'টো ইমানেই আৰু, আন্ধাৰে মুন্ধাৰে অন্ত পেলাইছোঁ। মানে কি হ'ল, অথনি ভিডিঅ' কৰা নহ'ল, গৰুজনী পালোঁ বাৰু। তাৰপিছত আজিলৈ বাই বাই, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, সকলোৱে কৰি দিব আৰু। ঠিক আছে, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।